নিজে উৰব নোৱাৰি। গুড মৰ্নিং সকলোকে ৰাতিপুৱাৰ সম্ভাষণ জনালোঁ আৰু আজি আমি যাব ওলাইছোঁ বঙাইগাঁও আৰু বঙাইগাঁও যাবলৈ ওলাইছোঁ যেনেকৈ এটা ফেষ্টিভেল চলি আছে। আহি পালোঁ বঙাইগাঁও ষ্টেচন আৰু এতিয়া বঙাইগাঁও ষ্টেচনৰ পৰা আমি গাড়ীৰে যাব লাগিব। গাড়ীৰে চিৰাং ডিষ্ট্ৰিক্ট হয়, চিৰাঙলৈ যাব লাগিব আৰু চিৰাঙত চলি আছে এই ফেষ্টিভেলখন। আমি 5জন আহিছোঁ আৰু গোটেই 5জন বাকীকেইটা আগত গ'ল। আমি দুটা আমাৰ টিটিয়ে ধৰিছিলে, টিকট নাছিলে, ইয়াৰ হাতত আছিলে, ই আগতে গুচি গ'ল, আমি ৰৈ গ'লোঁ। তাৰপিছত এতিয়া আকৌ আহিলে, আহি পেলাই এতিয়া আমাক লৈ যাব। আমি এই 5জন আহিছোঁ। হাই কৈ দিয়া গোটেইকেইটাই হাই। তো এতিয়া আমি যাম চিৰাঙলৈ আৰু নমস্কাৰ সমূহ দৰ্শকে মই স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু আজি আমি আহিছোঁ বঙাইগাঁৱৰ পৰা অকণমান দূৰত চিৰাং, আৰু এইখিনি ঠাইৰ নাম চিৰাং আৰু চিৰাঙৰ ডুইজিং ফেষ্টিভেললৈ আহিছোঁ। আৰু ডুইজিং ফেষ্টিভেল চলি আছে, অসমৰ সবাতোকৈ ডাঙৰ এখন ফেষ্টিভেল মই শুনিছোঁ। আৰু মোৰ পিছফালে এইটো মুখ্য প্ৰৱেশদ্বাৰৰ ভিতৰত সোমোৱাৰ আগতে আমি যিহেতুকে টিকেট কৰিব লাগিব আৰু সেইকাৰণে আমি বৰ্তমান টিকেট ঘৰলৈ গৈ আছোঁ। আৰু ইয়াতে টিকট কৰি পেলাই 20 টকা বুলি শুনিছোঁ টিকট, কিমান নাজানো, গ'লেহে গম পাম। আৰু ইয়াতে টিকট কৰি পেলাই আমি ভিতৰলৈ আপোনালোকক দেখুৱাম ডুইজিং ফেষ্টিভেল, কেনেকুৱা ডুইজিং ফেষ্টিভেল। এতিয়া আমি লাইন লাগি আছোঁ টিকট কাউণ্টাৰত আৰু এতিয়া আমি টিকট ল'ম। এয়া মোৰ বন্ধু হয়, গোটেইবিলাকে এতিয়া আমি আপোনালোকক দেখুৱাম ডুইজিং ফেষ্টিভেল। ইয়াতে মেপৰ নিচিনা বনাই থৈ দিছে, ক'ত কেনেকুৱা ভিতৰৰ ফালে কি আছে এইবিলাক দেখাই থৈ দিছে। আমি টিকট ল'লোঁ, এয়া 20 টকাৰ টিকট আৰু এইটো স্কেন কৰি দিব আমাৰ টিকটটো। আৰু এয়া মানে এই ফেষ্টিভেলটো আপোনাৰ মেইনলি পতা হয় আই নদীৰ পাৰত, আৰু এইটো এটা আই নদী, এই আই নদীটোৰ পাৰত এই ফেষ্টিভেলটো পতা হয় কাৰণে ইয়াৰ নাম ডুইজিং ফেষ্টিভেল। এইটো ডুইজিং শব্দটোৰ মিনিংটো চাগে আই নদীৰ পাৰত পতা হয় কাৰণে ইয়াৰ নাম বড়ো ভাষাত চাগে ডুইজিং, ময়ো ঠিক নাজানো, অনুমান কৰি গৈছোঁ। এয়া মুখ্য প্ৰৱেশদ্বাৰ আহি পাইছোঁহি। এয়া মুখ্য প্ৰৱেশদ্বাৰত সোমোৱাৰ কাৰণে ইয়াতে টিকট দিব লাগিব। Feel the ocean breeze, and when you were mine, we were talking crazy like forever was you. ডুইজিং ফেষ্টিভেলত সোমাই এনেকুৱা লাগিছে যে ইয়াতে কি চাম কি নাচাম। মই ভাবিছিলোঁ আপোনালোকক গোটেইবিলাক দেখুৱাম, কিন্তু একেবাৰে সম্ভৱ নহয়, একেবাৰে অসম্ভৱ কথা। এইটোকে ইমান ডাঙৰ এৰিয়া মই ভবাই নাছিলোঁ আৰু প্ৰথমবাৰ আহিছোঁ। Not a worry in the world, with nothing to fear, but now things are awkward like hey how you been. এতিয়া আছোঁ ডুইজিং ফেষ্টিভেলৰ মুখ্য পতাকা উত্তোলনস্থলী, আৰু এয়া মুখ্য পতাকা উত্তোলনস্থলী। আৰু ইয়াৰ পৰা যদি মই অকণমান দূৰলৈ চাওঁ, বড়ো সম্প্ৰদায়ৰ দ্বাৰা প্ৰদৰ্শিত বাগৰুম্বা নৃত্যৰ এটি মূৰ্তি ধুনীয়াকৈ নিৰ্মাণ কৰি থোৱা হৈছে। ডুইজিং ফেষ্টিভেললৈ আহি কি দেখুৱাওঁ সেয়াই ক'ম। আৰু এখনি গাঁৱৰ পৰিৱেশ দেখুওৱা হৈছে ইয়াতে, বড়ো বুলি নহয়, এখনি গাঁৱৰ সুন্দৰ পৰিৱেশ এটা ইয়াতে দেখুওৱা হৈছে। মোৰ পিছফালে দেখিছোঁ, আমি যদি দেখুৱাওঁ গাঁৱত কি থাকে, এটা খেৰী ঘৰত আপোনালোকে কি থাকিব পাৰে সেয়া এওঁলোকে সুন্দৰকৈ দেখুৱাইছে। ইয়াতে চাকি হওক কিবা হওক এনেকৈ সুন্দৰকৈ ইয়াতে লেম্প এটা ওলমাই থৈ দিছে। এনেকুৱা এটা গাঁৱৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ এওঁলোকে ফুটাই তুলিবলৈ সক্ষম হৈছে। ফুলনি বাগিচা এইফালে কৰিছে, ফুলনি বাগিচা। আৰু ইফালে যদি চাওঁ তেওঁলোকে ব্যৱহৃত কিছুমান সামগ্ৰী থলুৱা ভাষাত কি বুলি কয় তাৰ নামসমূহ ইয়াতে সুন্দৰকৈ উপস্থাপন কৰিছে। When I used to hold you like it never ended, all of a sudden we're not even friends. বিশেষকৈ আমি সকলোৱে জনা অসমৰ তাঁতশাল, আৰু তাঁতশালক এওঁলোকে বড়ো ভাষাত কয় ইছান চালি বুলি, পলুৰ খেতি।
সুন্দৰকৈ থৈ দিছে এয়া কিন্তু কোনো প্লাষ্টিক বা মাটিৰে নিৰ্মিত নহয় সঁচাকৈয়ে তেওঁলোকে ইয়াতে খেতি কৰি সুন্দৰকৈ এটা গাঁৱৰ পৰিৱেশ আৰু সঁচাকৈ মানুহে কেনেদৰে জীৱন যাপন কৰে এখন গাঁৱত তাক তেওঁলোকে উপস্থাপন কৰিছে Tell me how did we get here? Tell me how. এতিয়া আহি পালোঁ বিবিজ ফুড প্লাজা আৰু বিবিজ ফুড প্লাজাত সুন্দৰ এখনি নাও টাইটানিক বুলি ক'লেও ভুল নহয় টাইটানিকৰ আধাৰত এখনি সুন্দৰ তেওঁলোকে ৰেষ্টুৰেণ্ট বনাইছে টাইটানিক মোৰ পিছফালে দেখিছে আৰু এনেদৰে মানুহে ইয়াতে উঠিব পাৰে খানা খাব পাৰে আপোনালোকে আহিলে ইয়াতে খানা খাব এনেকৈ উঠি যাব আৰু এইফালে এখন পাৰ্ক বনাইছে পাৰ্ক সৰু সুৰা পাৰ্ক আৰু এই পাৰ্কখনত আপোনালোকে ফটো উঠিব পাৰে এণ্ট্ৰি ফিজ 20 টকা চাগে মই দেখিলোঁ আৰু এনেদৰে আপোনালোকে ফটো উঠিব পাৰে খানা খাব এতিয়া মই আছোঁ দলং এখন বাঁহৰ সুন্দৰ দলং আৰু এই নদীটোৰ ওপৰতে এইখন দলং বনাইছে আৰু এইফালে নাও গৈ আছে দেখিছে ইফালে বলিউডৰ যিবিলাক ছিংগাৰ আহে তেখেতসকলৰ কাৰণে সুন্দৰকৈ এখনি মঞ্চ বনাই থোৱা হৈছে সেইবিলাকো আপোনালোকক দেখুৱাম We get here, paralyzed by the fear. Tell me how did we get here, and how do we Can we go back to that day by the sea? I'm not ready to call that a memory. There's a tension in the air, I know you can see. Every second passing is slowly killing me. But now things are awkward, like hey, how you been? When I used to hold you like it never ends. All of a sudden, we're not even friends. And I'm tired. Tell me how did we get here? Tell me how did we get here? Paralyzed by the fear. Tell me how did we get here? And how do we যে সুন্দৰ এটা আৰ্হিত এই মঞ্চখন বনোৱা হৈছে আৰু ইয়াতে এনেদৰে আপোনালোকে উপভোগ কৰিব পাৰে ইয়াৰে অনুষ্ঠানসমূহ আৰু এইবাৰ মই আপোনালোকক লৈ যাম যে বলিউডৰ পৰা অহা তাৰকাসকলৰ কাৰণে যি মঞ্চ সেই মঞ্চখন আপোনালোকক দেখুৱাব বিচাৰিম বলিউডৰ পৰা অহা তাৰকাসকলৰ বাবে এইখন মঞ্চ মোৰ পিছফালে দেখিছে সুন্দৰকৈ সজাই পৰাই তোৰা এয়াই হৈছে বলিউডৰ তাৰকাসকলে অনুষ্ঠান প্ৰদৰ্শন কৰা দুইজিং ফেষ্টিভেলৰ মঞ্চ আজি আহিব মিকা সিং আৰু নীতি মোহন আৰু এওঁলোক দুজনে আজি এইখন মঞ্চতে প্ৰদৰ্শিত কৰিব তেখেতসকলৰ অনুষ্ঠান মই আপোনালোকক অনুৰোধ কৰিছোঁ যদি আপোনালোকে দিনতে চোৱাকৈ আহিছে তেতিয়াহ'লে এইখন ষ্টেজলৈ নাহিব কিয়নো আপোনাৰ যাব ইচ্ছা নাযাব ইমানে ধুনীয়া ইয়াতে জাষ্ট এতিয়া ৰাতিৰ কাৰণে সাজু কৰি থকা হৈছে মিউজিকবিলাক মিলাই থকা হৈছে সাউণ্ড ইঞ্জিনিয়াৰ আহিছে আৰু মিউজিকৰ যিবিলাক ইঞ্জিনিয়াৰ আহিছে তেওঁলোকে সাউণ্ডবিলাক মিলাই আছে কিন্তু এই সময়খিনিতে যাব ইচ্ছা নোহোৱা হৈ গৈছে ইমানে ধুনীয়া এটা পৰিৱেশ যাব ইচ্ছা নাযাব মই এতিয়া নিজে যাব ইচ্ছা যোৱা নাই কিন্তু উপায় নাই কিয়নো বলিউডৰ তাৰকাই অনুষ্ঠান পৰিৱেশন কৰা এখন ষ্টেজ হয় খুব ধুনীয়া ষ্টেজ খুব ভাল লাগে আৰু ইয়াতে সাউণ্ড কেপাচিটি ইমানেই ধুনীয়া যে হেলিকপ্টাৰত আপুনি উঠিব পাৰে ইয়াতে 2000 লয় চাগে right next to my side for all
আপোনালোকে নিশ্চয় বেলুন ফুকাই পাইছে। বেলুন বিশাল বেলুন এটা আছে য'ত মানুহ উঠি যাব পাৰে। সেই বেলুনটো বৰ্তমান ফুকাই আছে। মানে ফুকাই মানে কি আৰু মানুহে মুখেদি ফুকোৱা নাই, মেচিনেদি ফুকায়। মেচিন মানে কি আৰু তাতে কিবা এটা গেছ দিছে, গেছ দি পেলাই এনেকৈ ফুকাই আছে। মই দেখুৱাম সেই বেলুনটো, আৰু বেলুনটো দেখিব মোৰ পিছফালে। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. বহুতো বস্তুৰে এই মেলাখন ভৰপূৰ হৈ আছে। আপুনি যদি চাই কি নাই ইয়াতে, কি নাই। আৰু ইয়াতে আপোনাৰ লটাৰী পাতিছে, মাৰ্চিডিজ দিব, কিবা দিব, মানে কি কম আৰু এভেইলেবল। কিছুদিন আগত নলবাৰীত আছো বেলুনটো আনিছিল, বাট এতিয়া ইয়াত আনিছে বেলুনটো। নলবাৰীত নলবাৰীত আছত হয়, গৰ্টন ফিল্ডত মানে বেলুনটো উৰাইছিল মানে। কিন্তু মানে খুব কমকৈ দেখিবলৈ পোৱা যায়। No, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow. হেলিকপ্টাৰ উৰাব পাৰে, বেলুন উৰাব পাৰে। মানে হেলিকপ্টাৰ উৰাব পাৰি মানে নিজে উৰাব নোৱাৰি, বহিব লাগিব, পইচা দিব লাগিব। পইচা দিব লাগিব, আৰু নিজে নোৱাৰি। নিজে উৰাব নোৱাৰি, পাইলটে উৰাব। নিজে উঠিব পাৰি, পইচাৰ বিনিময়ত উঠিব পাৰি। কোনোবাই আৰু নিজে উৰাব বুলি আহিব আৰু নাই নাই নাই, নিজে উৰাব নোৱাৰি বাৰু। যি কি নহওক খুব ধুনীয়া এইটো। আপোনালোকে আহক, ইয়াতে উপভোগ কৰক। আজি এই ব্লগটো ইমানতে অন্ত পেলালোঁ, আৰু বিশেষ দেখাব নোৱাৰিলোঁ আপোনালোকক, বেয়া নাপাব। কিয়নো ইমানেই জেগা যে দেখাবৰ কাৰণে মানে কি দেখুৱাম, আগলৈ চেষ্টা কৰিম ভাল কৰাৰ কাৰণে। যি পাৰোঁ আমি অসমখনত থকা বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠান সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ, আজিলৈ ইমানেই। থেংক ইউ।